যদি চোৱা নাই তেনেহ'লে লিংক ইন দ্য ডেছক্ৰিপশ্যন তাত গৈ পেলাই মোৰ আগৰ ভিডিঅ'টো চাই ল'ব আৰু তাত আপোনালোকলৈ থকা অডিয়েঞ্চলৈ থকা প্ৰশ্নটো আছিল অসমৰ কোনখন পক্ষী উদ্যানত চৰাই ছুইচাইড বা আত্মহত্যা কৰে আৰু যাৰ শুদ্ধ উত্তৰটো আছিল জাতিংগা। বন্ধুসকল জাতিংগা নামৰ পক্ষী উদ্যানখনত ছেপ্টেম্বৰৰ পৰা জানুৱাৰী মাহ পৰ্যন্ত যিকেইটা মাহ সেইকেইটা মাহত চৰাইবিলাকে আত্মহত্যা কৰে। ইয়াৰ ৰহস্য এতিয়ালৈকে সম্পূৰ্ণভাৱে অৰ্থাৎ ক্লিয়াৰিফাই কৰিব পৰা নাই। বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে। বন্ধুসকল এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ থাকিল আৰু বহুত দিনৰ পৰা মই ভিডিঅ'বিলাক দিব পৰা হোৱা নাছিলোঁ, কিন্তু আজিৰ পৰা কণ্টিনিউৱাছলি দেওবাৰ আৰু বৃহস্পতিবাৰে ভিডিঅ'বিলাক আপলোড কৰি আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু বলক আজি এই বিশেষ সাঁথৰৰ শিতানটোলৈ আগবাঢ়োঁ। তাৰ আগতে 1 মিনিট ৰ'ব। যোৱা খণ্ডৰ যিটো প্ৰশ্ন আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কমেণ্ট কৰা বন্ধুবৰ্গকেইজন হৈছে বিজয় সাগৰ, অৰূপ দাস, পল্লৱ ওজা, মঞ্জু মুলৈ, মিণ্টু দাস, এক্সপেৰিমেণ্ট ৱৰ্ল্ড আছাম আৰু সতীন্দ্ৰ নাথ। তেওঁলোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ'ত আপোনালোক অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নবিলাকৰ উত্তৰটো দি যাবলৈ অনুৰোধ জনালোঁ। বন্ধুসকল বলক আজি এই বিশেষ সাঁথৰৰ অংশটোলৈ আগবাঢ়োঁ। আজি আপোনালোক অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটো এই সাঁথৰটো একেবাৰে শেষত সোধা হ'ব, সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি স্কিপ কৰি দিয়ে তেন্তে আপোনালোকে কিছুমান মূল্যৱান তথ্য হেৰুৱাব। বন্ধুসকল নিশ্চয় বুজি পালে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকৰ থকা প্ৰথমটো সাঁথৰ হৈছে তুমি কলৈ যোৱা মোকো মাৰি থৈ যোৱা। বন্ধুসকল আপোনালোকে নিশ্চয় জানে, যদি জানে কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত লোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল আপোনালোকৰ প্ৰথমটো সাঁথৰ হৈছে তুমি কলৈ যোৱা মোকো মাৰি থৈ যোৱা। বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল ইয়াৰ উত্তৰটো বিচাৰি পালে? যদি পোৱা নাই তেন্তে মই কৈছোঁ শুনক। ইয়াৰ উত্তৰটো হৈছে দুৱাৰখন। বন্ধুসকল নিশ্চয় বুজি পালে। বন্ধুসকল আগবাঢ়োঁ সাঁথৰ নম্বৰ 2 লৈ। এখন পিঠা তাৰে 3টা ফুটা। হয় বন্ধুসকল এই সাঁথৰটো উত্তৰটো দি চাবচোন, নিশ্চয় ভাল লাগিব আৰু ফটোকপত আপুনি কেইটা প্ৰশ্ন উত্তৰ বা সাঁথৰৰ উত্তৰ দিব পাৰিলে সেইটো কমেণ্ট কৰি জনাব আৰু একেবাৰে শেষত সোধা আপোনালোকলৈ অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ উত্তৰটো দি যাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল আপোনালোকলৈ থকা 2 নম্বৰটো সাঁথৰ হৈছে এখন পিঠা তাতে 3টা ফুটা। হয় বন্ধুসকল প্ৰশ্নটোৰ উত্তৰ দি চাওকচোন, নিশ্চয় ভাল লাগিব। বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে চেণ্ডেল। হয় বন্ধুসকল নিশ্চয় বুজি পালে। বন্ধুসকল আগবাঢ়োঁ সাঁথৰ নম্বৰ 3 লৈ। তোকে ভাল পাওঁ তোকে ব্যৱহাৰ কৰোঁ কিন্তু তোক দেখিলে পলাওঁ। হয় বন্ধুসকল সেইটো কি বস্তু বাৰু? বন্ধুসকল এই সাঁথৰটো উত্তৰ আৰু যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰি জনাব। মানে মই যোনটো কওঁ সেইটো বিপৰীতে যদি আৰু আপোনালোকে জানে সেইটো কমেণ্ট কৰি জনাব। বন্ধুসকল থকা 3 নম্বৰ সাঁথৰটো হৈছে তোকে ভাল পাওঁ তোকে ব্যৱহাৰ কৰোঁ কিন্তু তোক দেখিলে পলাওঁ। বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে বৰষুণ। হয় বন্ধুসকল নিশ্চয় বুজি পালে। বৰষুণটো আমি সকলোৱে ভাল পাওঁ আৰু বৰষুণৰ পানী আমি ব্যৱহাৰো কৰোঁ, অৰ্থাৎ আমাৰ যিটো পানী সেইটো আমি ব্যৱহাৰ কৰোঁ, কিন্তু বৰষুণ দিলে বুলি ক'লে আমি সকলোবিলাকে পলাওঁ। নিশ্চয় বুজি পালে বন্ধুসকল। আগবঢ়োৱা সাঁথৰ নম্বৰ 4 লৈ। সেইটো কি বস্তু যিটো নেকি ৰ'দত কাহানিও বা কেতিয়াও শুকুৱাব নোৱাৰি? বন্ধুসকল আপোনালোকে নিশ্চয় জানে, যদি জানে তেন্তে কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু এনেধৰণৰ কমেণ্ট আৰু এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ থকা 4 নম্বৰ সাঁথৰটো হৈছে এইটো কি বস্তু যিটো নেকি ৰ'দত কেতিয়াও শুকুৱাব নোৱাৰে? বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল ইয়াৰ উত্তৰটো বিচাৰি পালে? যদি বিচাৰি পোৱা নাই তেনেহ'লে মই কৈছোঁ শুনক, সেইটো হৈছে গাৰ ঘাম। হয় বন্ধুসকল গাৰ ঘাম ৰ'দত কেতিয়াও শুকুৱাব নোৱাৰে। বন্ধুসকল আগবাঢ়োঁ সাঁথৰ নম্বৰ 5 অৰ্থাৎ অন্তিমটো সাঁথৰলৈ। এটাই ঘঁহি থাকে
চাৰিটাই চাই, দুটাই খায়, পাঁচোটাই চাই থাকে আৰু চাৰিটাই লুকাই থাকে। বন্ধুসকল, এই সাঁথৰটো আপোনালোকে জানে নে? যদি নাজানে তেন্তে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু আপোনালোকলৈ থকা প্ৰশ্নটো হৈছে এটাই ঘঁহি থাকে, দুটাই খায়, পাঁচোটাই চাই থাকে আৰু চাৰিটাই লুকাই থাকে। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে। আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো বিচাৰি পালে? যদি বিচাৰি পোৱা নাই মই কৈছো শুনক, ইয়াৰ উত্তৰটো হৈছে চাদা মৰা। বন্ধুসকল নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো আপোনালোকৰ অৰ্থাৎ অডিয়েঞ্চলৈ থকা আজিৰ এই বিশেষ খণ্ডটোৰ প্ৰশ্নটোৰ দিশে। বন্ধুসকল, গাড়ীৰ পিছপিনে যে নতুন গাড়ী এখনৰ পিছপিনে যেতিয়া AF বুলি নাম্বাৰ প্লেটত লিখা হয় তেতিয়াতো আমি সকলোৱে দেখোঁ, কিন্তু সেই AF-টোৰ ফুল মিনিং কি জানেনে? যদি জানে কমেণ্ট কৰি জনাব, কাৰণ অহা খণ্ডত প্ৰথম শুদ্ধ উত্তৰ দিয়া 5জনৰ নাম মই উল্লেখ কৰিম। তো বন্ধুসকল, আজিলৈ এৰিলোঁ, বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব, ডু শ্বেয়াৰ, আৰু প্লিজ যদি কিবা মন্তব্য দিবলগীয়া থাকিলে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু আমাৰ এই চেনেল ব্ৰেইন টেষ্ট অসম নামৰ এই চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দেওবাৰ আৰু প্ৰত্যেক বৃহস্পতিবাৰে পাই থাকিবলৈ আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, আজিলৈ এৰিলোঁ, বাই। জয় আই অসম।